আজিৰ ৰেচিপিটোৰ বাবে মই কালিয়ে সৰিয়হ তিয়াই থৈছিলোঁ এয়া ধুনীয়াকৈ বাটি এটাত তেলে পলম নকৰি বলক ষ্টাৰ্ট কৰোঁ আগদিনাই তিয়াই থোৱা সৰিয়হখিনি মই আকৌ এবাৰ ভালদৰে ধুই লৈছোঁ আৰু ধুই এতিয়া মই এইখিনি মিক্সাৰ জাৰত দি লৈছোঁ আপোনালোকে যদি আগদিনাখনেই তিয়াই থয় তেতিয়াহ'লে ভিনেগাৰ অকণমান দিও তিয়াই থ'ব পাৰে কাৰণ তেতিয়া তিতাটো নহয় বুলি কয় আৰু ইয়াতে মই এতিয়া নহৰু কেইফুটামান দি এইখিনি ধুনীয়াকৈ পিচি ল'ম আৰু নহৰুৰ লগতে আপোনালোকে কেঁচা জলকীয়া আৰু লগতে আদা টুকুৰা দিও পেষ্টটো বনাই ল'ব পাৰে তেতিয়া খাবলৈ বেছি সোৱাদ হয় আৰম্ভণিতে কৈ লওঁ আপোনালোকে সৰিয়হ মাছ ভাল পোৱাসকলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বলক তেতিয়াহ'লে আজি আমি ৰেচিপিটো ষ্টাৰ্ট কৰোঁ এয়া মই ধুনীয়াকৈ কেৰাহী এখন পাতি ল'লোঁ আৰু ইয়াতে দিলোঁ অকণমান তেল মই বহুত বেছি ইউজ নাই কৰা আপোনালোকে দেখিব চাগে আৰু পৰাপক্ষত তেলটো মই অকণমান কমাই খাবলৈ চেষ্টা কৰোঁ সেইবাবে আৰু সৰু মাছ মই পোৱা হ'লে বেছি ভাল আছিলে কিন্তু ইয়াত ৰৌ মাছ আছিলে ডাঙৰ মাছ সেয়েহে মই অকণমান ফ্ৰাই কৰি ল'লোঁ আৰু ভাবিছিলোঁ এইখিনি মই হাফ ফ্ৰাই কৰিম কিন্তু চাওকচোন তেলত দি মই কামত লাগিলোঁ আৰু এইফালে ফুল ফ্ৰাই হৈ গ'ল সেইকাৰণে এনেকৈয়ে আৰু ধুনীয়াকৈ কাঢ়ি ল'লোঁ আৰু ইয়াৰ পাছত মই এইখিনিত আৰু বেলেগ তেল ব্যৱহাৰ নকৰোঁ এই যোনখিনি তেল থাকি গ'ল সেইখিনি তেলতে মই এতিয়া গোটা জিৰা দি দিছোঁ গোটা জিৰাটো মই বেছিকৈ ব্যৱহাৰ কৰিছোঁ অকণমান কিয়নো ইয়াত মই বেলেগ মছলা ব্যৱহাৰ নকৰোঁ আৰু লগতে ইয়াত নৰসিংহ পাত দুটামান দি দিলোঁ আৰু দি দিলোঁ জলকীয়া লগতে পিঁয়াজ আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ ভাজি ল'ম যেতিয়ালৈকে পিঁয়াজখিনি ভালদৰে সিজি নাযায় ইয়াত কিন্তু হালধিটো মই এতিয়াই নাই দিয়া দেই আৰু ভাজি থাকোঁতে অকণমান নিমখ দি দিছিলোঁ নিমখটো দেখুৱাবলৈ থাকি গ'ল সেয়ে কৈয়ে দিছোঁ আৰু এইখিনি ধুনীয়াকৈ ভাজ খাই গ'ল দেখিছেনে এতিয়াহে মই ইয়াত সেই যে সৰিয়হখিনি ধুনীয়াকৈ পিচি থৈছিলোঁ সেই সৰিয়হখিনি দি অকণমান ধুনীয়াকৈ মছলাত মিক্স কৰি দিম আৰু অকণমান দেৰি ভাজি থাকিম সৰিয়হখিনি কিন্তু পিছোঁতে আপোনালোকে খুব ধুনীয়াকৈ পিচিব মানে একদম মিহি কৰি পিচিব গোটাকৈ নাৰাখিব যদি গোটা হৈ থাকে তেতিয়া খাবলৈ অকণমান সোৱাদটো কমি যাব পাৰে সেয়েহে কৈছোঁ সৰিয়হখিনি যেতিয়া মছলাখিনিৰ লগত ভালদৰে মিক্স হৈ যাব তেতিয়া ইয়াৰ পৰা অকণ তেল ওলাব তেতিয়া আপোনালোকে গম পাব যে এইখিনি ধুনীয়াকৈ ভজা হৈ গ'ল আৰু তেতিয়াহে আপোনালোকে পানী দিব পানীখিনি কিন্তু আপোনালোকে গৰম কৰি দিব দেই নহ'লে ঠাণ্ডা পানী দিলে অকণমান বেয়া হয় সেয়েহে মই পানীখিনি অকণমান গৰম কৰি ৰাখিছিলোঁ বহুত বেছি উতলা গৰম নহয় অলপ গৰম আৰু পানীখিনি দিয়াৰ লগে লগে এয়া উতলি আহিবলৈ ষ্টাৰ্ট হৈ যাব আৰু সেয়েহে মই ফ্লেমটো অকণমান বঢ়াই এয়া হালধিখিনি দি দিলোঁ ধুনীয়াকৈ আৰু ইয়াৰ ওপৰতে এতিয়া মই নৰসিংহ পাত কেইটামান দিম নৰসিংহ পাত এনেদৰে দি দিলে খাবলৈ খুব ধুনীয়া লাগে আপোনালোকে দি খাইছে নাই ক'বচোন আৰু এয়া মাছখিনিও দি দিলোঁ আৰু মাছখিনি দি ধুনীয়াকৈ মই এতিয়া ঢাকন দি দিম আৰু ঢাকন দিয়াৰ আগত মই নিমখ দিছিলোঁ আজি কি হৈছে নাজানো নিমখটো মই বাৰেপতি উঠাবলৈ পাহৰি গৈছোঁ কেমেৰাত সেয়েহে কৈয়ে দিছোঁ আৰু এয়া আন্দাজমতে নিমখ দিয়াৰ পাছত মই দিলোঁ অকণমান কাজি নেমু চেপি নেমু দিয়াৰ পাছত এতিয়া মই ধুনীয়াকৈ উতলিবলৈ আকৌ ঢাকি দিম আৰু পানীখিনি অকণমান শুকাবলৈ দিম এয়া পানীখিনি লাহে লাহে শুকাবলৈ লৈছে আৰু বেছি শুকাবলৈ নিদিব এইখিনিয়ে যথেষ্ট কিছুমানে অৱশ্যে বহুত বেছি শুকুৱাই দিয়ে কিন্তু মই অকণমান জোল হ'লেহে ভাল পাওঁ আৰু এয়া মোৰ ৰেচিপি ৰেডি হৈ গ'ল মাছখিনি সৰু মাছ হোৱা হ'লে তেতিয়া আৰু বেছি সোৱাদ হ'লহেঁতেন কিন্তু এতিয়াও বহুত বেছি সোৱাদ হৈছে আৰু সৰিয়হৰ লগত কোনবিধ মাছ বেছিকৈ সোৱাদ লাগে আপোনালোকে জানে যদি কমেণ্ট কৰি জনাবচোন এয়া ধুনীয়াকৈ মই সজাই ল'লোঁ আৰু এনেদৰে সজাই ল'লে খাবলৈ খুব ধুনীয়া লাগে নহয়নে আৰু সেয়েহে এয়া মোৰ ৰেচিপি আজি ৰেডি হৈ গ'ল ইফালে থালিখনো ৰেডি কৰি ল'লোঁ আৰু আজি পেহীয়ে বনাইছিলে ঔষধি গুণ সম্পন্ন ভেদাইলতা মানিমুনি আৰু নৰসিংহ লগত মাছৰ জোল এই ৰেচিপিটো প্ৰায়ে আমি খাই থকা হয় কাৰণ এনেদৰে খালে হেল্ডিও হয় আৰু খাবলৈও খুব সোৱাদ হয় সেই ৰেচিপিটো আপোনালোকক যদি লাগে কমেণ্ট কৰি জনাব ইফালে এয়া তিলৰ চাটনি অকণ ল'লোঁ পিঁয়াজ ধুনীয়াকৈ কাটি লৈছিলোঁ আৰু এয়া আমাৰ থালি ৰেডি পুনৰবাৰ নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ আপোনালোকক লগ পাম দেই আজিলৈ আহোঁ বাই বাই